5 বছৰৰ মূৰত ইলেকশ্যন আহিলে মহিলাসকলৰ গ্ৰুপবিলাকত 5,000 টকা বিলাই তেওঁ আশা কৰে যে অসমৰ মহিলাসকলৰ ভোট 5,000 টকাতে ল'ব পাৰি। তেনেকুৱা তেওঁৰ এটা ধাৰণা আছে। আজি এই প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আশীৰ্বাদ নহলে কেতিয়াও সম্পন্ন নহলহেঁতেন। আমি এই সুন্দৰ মুহূৰ্তত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ালৈকে অসমৰ শিক্ষা বিভাগৰ পৰা কৃতজ্ঞতা জনাইছো আৰু আশা কৰিছো ভগৱানে তেখেতক আশীৰ্বাদ কৰক আৰু সুদীৰ্ঘ কাল ধৰি আমাৰ এনেকে দুখীয়া মানুহক সহায় কৰিবলৈ তেখেতক শক্তি দিয়ক। এতিয়াৰ চিটলৈকে চোৱা নাই, এতিয়া চিটতকৈ ওপৰৰ যুদ্ধ হ'ব। চিটটোতো এটা সামান্য লক্ষ্য আছিলে। এতিয়া কংগ্ৰেছ আৰু UDF একলগ হোৱাৰ পিছত এফালে বাংলাদেশীৰ স্বাৰ্থ আৰু আনফালে ভাৰতীয় আৰু অসমীয়াৰ স্বাৰ্থ। দীৰ্ঘকালীন যুদ্ধ হ'ব, দীৰ্ঘকালীন যুদ্ধৰ বাবে আমি সাজু হৈছো। কিন্তু যেতিয়া এটা আনএলিয়েনেবল সিচুৱেশ্যনত যে UDF আৰু বিজেপি এইটো মিল হ'ব নোৱাৰে, মিল কৰা হৈছে। কাৰণ তেওঁলোকে যদি মই ধৰি লওঁ যে তেওঁলোকে আচলতে ভৱিষ্যতেও মিল হোৱাৰ বুনিয়াদ এটাহে ইয়াত ৰচনা কৰিছে। এই কথাখিনি গাঁৱৰ মানুহে, এই কথাখিনি সৰ্বসাধাৰণ ধৰ্ম নিৰপেক্ষ ভোটাৰে প্ৰশ্ন কৰিব আৰু সৰ্বানন্দ সোণোৱালক আৰু বেছি প্ৰশ্ন কৰিব যে আপোনালোকে দেখোন সঞ্জয় সিঙকহে হৰুৱাম বুলি কৈছিল, আপোনালোকে এখন দৈমাৰীকহে হৰুৱাই থৈ দিলে লাষ্টত। চ' দিছ ইলেকশ্যন ইজ নট ইজি। সিদিনাখন এটা আৱেগিক পৰিৱেশত টেলিভিছনৰ ষ্টুডিঅ'ত হুলস্থুল কৰিলে দুইটা পক্ষই সিদ্ধান্ত এটা লৈ ললে। বাট 8 তাৰিখৰ পৰা উইল বি অন অফেন্সিভ। জিকিলেও হাৰিলেও উইল বি অন অফেন্সিভ। যে চক আজি এইটো বুলি লগ লাগিছে, কালি যদি তৰুণ গগৈক বিৰোধিতা কৰো বুলি লগ লাগে, কালি যদি হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰো বুলি লগ লাগে, তাৰমানে দে হেভ কেপাচিটি টু এলাই। তাৰমানে প্ৰয়োজন সাপেক্ষে লগ লাগিব পৰা তেওঁলোকৰ সামৰ্থ্য আছে। কিন্তু কংগ্ৰেছ দলক আপোনালোকে যদি প্ৰশ্ন কৰে যে যিমানে ডাঙৰ ইছ্যু নহওক কিয় কংগ্ৰেছ দলে বিজেপিৰ লগত নিমিলে। জনতা পাৰ্টিৰ লক্ষ্য হ'ল প্ৰধানমন্ত্ৰী মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। বাকী সৰু সৰু কথাবিলাকত কোনে ধ্যান ৰাখে? আপুনি যি কৰে কৰক, বাট ডোন্ট ডিমোৰালাইজ কংগ্ৰেছ। আমি মোদীৰ লগত যুঁজিব খুজিছো। इस वीडियो के सामने आने के बाद सवाल तो बनता ही है। जनता को आप मूर्ख समझना बंद कर दीजिए। इस प्रकार की बचकाना बातें किसी के गले नहीं उतरती, लोग मजाक उड़ाते हैं।